আজি মই বনালোঁ পনীৰৰ এটা স্পেচিয়েল ৰেচিপি আৰু পনীৰ সকলোৱে খায় কিন্তু মই আজি যেটো ষ্টাইলত বনালোঁ এনেকৈ পনীৰ সদায় খাই থাকিবলৈ মন যাব। তেতিয়াহ'লে আহকচোন চাওঁ মইনো কেনেকৈ পনীৰ বনাইছোঁ আপোনালোককো দেখুৱাও। হাই গাইজ, গুড মৰ্নিং। আৰু এতিয়া 11টা বাজিছে, মই পাকঘৰলৈ আহিলোঁ আৰু মাৰ অলপ পাকঘৰত কাম আছিলে, মা কৰি শেষ কৰিলে। আৰু আজি এটা আণ্টিক নকৰিব কাৰণ আজি যিটো ডিছ ট্ৰাই কৰিম মোৰ ফেভৰেট আৰু আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। প্ৰথমতে মই কেৰাহী এটাত অলপ বেছিকৈ তেল দি লৈছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া গৰম হোৱা তেলখিনিত মই কাটি লোৱা 3টা পিঁয়াজ অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি এতিয়া ফ্ৰাই কৰিছোঁ আৰু সম্পূৰ্ণভাৱে ফ্ৰাই হ'বলৈ নিদিওঁ কাৰণ মই এতিয়া উঠাই ল'ব লাগিব এইখিনি আৰু পিঁয়াজখিনি পেষ্ট এটা বনাই ল'ব লাগিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব আৰু তাৰপিছত অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতহে মই পেষ্ট বনাম। আৰু এয়া ফ্ৰাই হৈ গৈছে, মই এতিয়া উঠাই লৈছোঁ সেইখিনি। আৰু এই বাকী থকা তেলখিনিতে মই পনীৰখিনিও বনাম। আৰু এইফালে মই আদা নহৰুখিনি পেষ্ট কৰি লৈছোঁ। আৰু ইয়াতে মই 250 গ্ৰাম পনীৰ লৈ লৈছোঁ, লগতে ভালদৰে ধুই লৈছোঁ। বিলাহীৰ পেষ্ট বনাবৰ কাৰণে মই বিলাহীখিনি ভালদৰে কাটি লৈছোঁ টুকুৰা টুকুৰি কৰি। ইয়াতে মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈছিলোঁ। আৰু ইয়াতে মই মছলাখিনিও ৰেডি কৰি লৈছোঁ। ইয়াতে আছে তেজপাত, ধনিয়া গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা। আদা নহৰুখিনি পেষ্ট কৰা হৈ গ'ল আৰু মই এইটো জাৰতে বাকী থকা পিঁয়াজখিনিও পেষ্ট কৰি ল'ম। আৰু যিহেতু মই পিঁয়াজখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ, এতিয়া ঠাণ্ডা হৈ গ'ল, গতিকে একেটা জাৰতে মই বাকী পিঁয়াজখিনিও পেষ্ট কৰি ল'ম। এতিয়া পেষ্ট কৰিবলগীয়া মছলাখিনি এতিয়া ৰেডি হৈ গ'ল। আৰু এইফালে মই বিলাহীখিনিও পেষ্ট এটা বনাই লৈছোঁ কাৰণ এইখিনি পিউৰে কাৰণে লাগিব। আৰু এইফালে আগৰে পৰা গৰম হৈ থকা তেলতে মই দি দিলোঁ তেজপাত, গৰম মছলা আৰু অকণমান জিৰা। আৰু তেলটো অলপ ক'লা ক'লা হৈছে কাৰণ ইয়াতে মই আগতে যিহেতু পিঁয়াজ ফ্ৰাই কৰিছিলোঁ, হয়তো তাৰ বাবে তেলখিনি অলপ ক'লা ক'লা হৈছে। আৰু এতিয়া আগৰে পৰা ৰেডি কৰি লোৱা মছলাখিনি দি ল'লোঁ আৰু এতিয়া মছলাখিনিও ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। সম্পূৰ্ণভাৱে ফ্ৰাই হৈ যোৱালৈকে মই এনেকৈ লাৰিম। এয়া দি লৈছোঁ হালধি আৰু বাকী মছলাখিনিও মই একেবাৰে দি দিম। ইয়াত জলকীয়া গুড়ি আৰু এইফালে ধনিয়া গুড়ি আৰু এতিয়া দিছোঁ এয়া জিৰা গুড়ি। আৰু এতিয়া গোটেইখিনি ভালদৰে মই মিক্স কৰি ল'ম আৰু ভালদৰে লৰাই লৰাই সম্পূৰ্ণভাৱে ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে বিলাহীৰ পেষ্টখিনিও দি ল'লোঁ আৰু এতিয়া সম্পূৰ্ণভাৱে লৰাই থাকিব লাগিব আৰু বিলাহীৰ যিটো কেঁচা গোন্ধ সেইটো নোহোৱা হোৱালৈকে ভালদৰে ফ্ৰাই কৰিব লাগিব। এতিয়া মই 1 মিনিটমান ঢাকনি লগাই দিছিলোঁ যাতে বিলাহী আৰু মছলাখিনি ভালদৰে ফ্ৰাই হৈ যায়। আৰু এতিয়া সম্পূৰ্ণ হোৱাৰ পাছত মই পনীৰখিনি দিব পাৰিম। এতিয়া মছলা আৰু বিলাহী প্ৰায় হৈ আহিছে। এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিছোঁ আৰু এতিয়া পনীৰখিনি দিব পৰা হৈ গ'লোঁ।
ভাতৰ সৈতে খাবৰ বাবে গ্ৰেভি বনাইছোঁ বাবে মই ইয়াতে গৰম পানী দি লৈছোঁ। আৰু শেষত দিছোঁ এয়া গৰম মছলা। ইয়াৰ ৰেচিপি হৈ গ'ল, কিন্তু দুটা আৰু অপশ্যনেল আছে বস্তু, সেই দুটা কি দেখুৱাই আছোঁ। সেই দুটা অপশ্যনেল যিহেতু দিব পাৰে নিদিবও পাৰে। আৰু এতিয়া মই ইয়াতে অলপ গাখীৰ এড কৰিছোঁ। এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে আৰু নিদিলেও কথা নাই, কাৰণ গাখীৰ দিলে মই অলপ ভাল পাওঁ, সেইবাবে অকণমান মই ইয়াতে গাখীৰ দি দিছোঁ। বেছি দিয়া নাই, আধা কাপ গাখীৰ দিলোঁ। আৰু শেষত মই গৰম মছলা দিম আৰু অলপ ঘিউ দিম। তাৰ পাছত পনীৰখিনি সম্পূৰ্ণভাৱে হৈ যাব। আৰু এয়া মই শেষত অলপ ঘিউ দি দিলোঁ, কাৰণ ঘিউ দিলে কালাৰটো দেখিবলৈ অলপ ভাল হয়, তাৰ বাবে মই ঘিউ দিলোঁ। আৰু এতিয়া সম্পূৰ্ণভাৱে পনীৰ ৰেডি হৈ গৈছে। আৰু এতিয়া 2 মিনিটমান ৰাখি মই গেছটো অফ কৰি দিম। এয়া পনীৰ হৈ গ'ল। এতিয়া ডাইনিং টেবুললৈ লৈ গৈ আছোঁ আৰু এতিয়া চাৰ্ভ কৰিম আৰু গৰমে গৰমে খাম। আৰু এতিয়া আমি আটাইয়ে তলত বহি ভাত খাব আৰম্ভ কৰিছোঁ। এইফালে দাদাই আহিছিলে এজন, আৰু ভাইটি ভণ্টি মই আটাইয়ে তলত বহি ভাত খাই আছোঁ এতিয়া। আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'ল আৰু বিচনাত আহিছোঁ। এতিয়া মই আহিটো ভাল লাগিছে, অলপ লাৰি আছোঁ আৰু আহিলোঁ আৰু বিচনাত। এতিয়া অলপ ৰেষ্ট কৰোঁ মই মিনি। আৰু ব্লগটো আজি আমি ইয়াতে শেষ কৰিম। তেতিয়াহ'লে লাইক কৰিব যদি ভাল লাগিছে, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, টেক কেয়াৰ। মিনি কিবা পাবি? বাই বাই। আৰু নতুন এটা ব্লগৰ সৈতে নতুনকৈ লগ পাম। বাই।